কালুগাঁও সংবাদলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শিৱসাগৰ জিলাৰ মেটেকা কুৰুলাকটীয়া খণ্ডৰ মাজগাঁৱত দিখৌৰ গৰাখহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। মেটেকা বাঁচগাঁৱৰ পৰা পানীচকী গাঁৱৰ মাজত দিখৌৰ মথাউৰিৰ মাত্ৰ 7 ফুট বহলহে আছে। দিখৌৰ পানী বাঢ়িলে যিকোনো মুহূৰ্ততে ভাঙিব পাৰে মথাউৰিৰ উক্ত অংশ। ভয়াৱহতা আহিব পাৰে বগীদৌল, জয়সাগৰ, জোলাগাঁও, সুন্দৰপুৰ, খলগুৰি, কালুগাঁৱকে আদি কৰি এক বিস্তীৰ্ণ অঞ্চল। সংকটত পৰিব পাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয় আৰু ঐতিহাসিক তলাতল ঘৰ। আনহাতে ৰাইজে বাৰম্বাৰ অনুৰোধ কৰা স্বত্বেও গা লৰা নাই বান নিয়ন্ত্ৰণ বিভাগৰ। এই বছৰতে যদি মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰে তেন্তে আগন্তুক নিৰ্বাচন বৰ্জন কৰিব বুলি স্থানীয় ৰাইজে হুংকাৰ দিছে। মেটেকা মাজগাঁও আমাৰ এই মথাউৰিটো হৈছে আমি ইমান চৰকাৰৰ লগত যুঁজি আছোঁ। DC ওচৰলৈ গৈছোঁ, কোনো জলসম্পদ বিভাগৰ মন্ত্ৰীবিলাকে কোনো আমাক গুৰুত্ব নিদিয়ে। আমি এনেকৈ ভিডিঅ' কৰি কেইবাবাৰো দিছোঁ আৰু 5বাৰকৈ আমি DC ওচৰত গৈছোঁ। আৰু আমি আজি অলপ দিনৰ আগত সুৰভি বাইদেউক মাতি আনি ইয়াত আমি বহুতখিনি দেখুৱাইছোঁ। প্ৰতি বছৰে ইয়াত দেখুৱাই আছোঁ, কোনো দিন এইবিলাক মানুহবিলাক গুৰুত্ব নিদিয়ে। ইলেকশ্যনৰ সময়ত আহি আৰু টোপ দি থৈ যায় যে আমাৰ মথাউৰিটো বনাই দিম বা সকলো কাম আমি ইলেকশ্যনৰ আগতে সেইখিনি কথা কৈ যায়। আমি সেইখিনি কথা কোৱাৰ কাৰণে ভাবিছোঁ যে আমাক টোপহে দিয়ে। আজি 14 বছৰে দেখি আছোঁ এইটো টোপহে দি গৈ আছে। কোনো এজন মন্ত্ৰী বিধায়ক আহি এই মথাউৰিটো চাব অহা নাই। এতিয়া আমাৰ এই মথাউৰিটো ভাগিলে এনেকুৱা এটা শিৱসাগৰ ঐতিহাসিক চিহ্ন, এইবিলাক সকলো কাৰণে আমাৰ বিপদৰ সন্মুখীন হ'ব। তথাপিতো আমি প্ৰতি বছৰে সকলো ৰাইজে পইচা তুলি গৈ প্ৰতি বছৰে আমি দিছোঁ। এতিয়ালৈকে আমি মন্ত্ৰী বিধায়ককো জনাইছোঁ, কিন্তু হ'ব বুলিহে কয়। কোনো দিন ইয়াত আহি চোৱাহিও নাই আৰু অহাও নাই কোনো মন্ত্ৰী। ইয়াৰ পিছত আপোনালোকে কি ব্যৱস্থা কি ল'ব যদি আপোনালোকে এতিয়া মানি নলয়? কথাটো মানে কোনো নাহে। সকলো ৰাইজ একত্ৰিত হৈ আমি এইবাৰ বিজেপি ইলেকশ্যন বন্ধ কৰিম। ইলেকশ্যন বৰ্জন কৰি কোনো মন্ত্ৰী বিধায়কক আমি ইয়াত নিদো, বৰ্জন কৰিম আমি। আমাৰ এইটো মেটেকা মাজগাঁৱৰ মথাউৰি ইতিমধ্যে প্ৰায় আমি 10-15 বাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ, কিন্তু কৰাৰ পাছতো তেওঁলোক আহে আৰু যায়। বাৰিষাৰ মুহূৰ্তত তেওঁলোকে কেইটামান বাঁহ দিয়ে বা কিবা গছৰ ডাল দি পেলাই ৰাখে, কিন্তু এইবাৰ যিটো পৰিস্থিতি অতি ভয়ংকৰ, এই পৰিস্থিতি যদি ভালকৈ মোকাবিলা কৰিব নোৱাৰে তেন্তে এই মথাউৰিটো আৰু এইবাৰ নৰ'ব। আপোনালোকে দেখিছে যে এই মথাউৰিটো যদি ভাঙে তেতিয়া আমাৰ শিৱসাগৰ ঐতিহাসিক সম্পদবিলাক পানীৰ তলত ডুব যাব। বিশেষকৈ জয়সাগৰ যিখন অসামৰিক চিকিৎসালয়, সেই চিকিৎসালয়ৰ ৰোগীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব। আমাৰ ইয়াত খন্তেক থাকিব, কিন্তু সেই পৰিস্থিতিবিলাক কোনে মোকাবিলা কৰিব? সেই কথা বিভাগীয় কৰ্তৃপক্ষক আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ। আমি দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী শ্ৰদ্ধাৰ যোগেন মোহন দেৱকো আমি অনুৰোধ জনাইছোঁ। তেখেতকো কৈছোঁ, তেখেতক চাবলৈ নিমন্ত্ৰণ কৰিছোঁ। বিভাগীয় কৰ্তৃপক্ষ আহিছে, কিন্তু কাৰ্যক্ষেত্ৰত কি পৰিণত কৰে সেইটোহে আচল কথা। আমি অনুৰোধ জনাইছোঁ যে বিভাগীয় কৰ্তৃপক্ষ আৰু বিভাগীয় মন্ত্ৰী, আমি DC মহোদয়কো অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই মথাউৰিটো নিৰ্মাণ কৰক, নহ'লে ইয়াৰ পৰিণাম বেলেগ ধৰণৰ সৃষ্টি হ'ব। মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কাটৰ অনুৰোধ জনাইছোঁ ৰাইজৰ হৈ যে এইবাৰ অতি সোনকালে এই মথাউৰিটো নিৰ্মাণ কৰক।